হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, কোন চনত অসম ৰাজ্য গঠন হৈছিল? এনচাৰটো হ'ল 1950 চনৰ 26 জানুৱাৰী। ২ নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ ৰাজ্যত কিমানখন জিলা আছে? এনচাৰটো হ'ল ৩৫খন জিলা। ৩ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক ফুল কি? এনচাৰটো হ'ল ফক্সটেইল অৰ্কিড। ৪ নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য অসমৰ সীমান্তৰ পৰা নিজৰ বাহিনীৰ এটা অংশ প্ৰত্যাহাৰ কৰিবলৈ সাজু? এনচাৰটো হ'ল মিজোৰাম। ৫ নম্বৰ প্ৰশ্ন, কোনটো বছৰত পূব বংগ আৰু অসমৰ সৃষ্টি হৈছিল? এনচাৰটো হ'ল ১৯০৫ চনত। ৬ নম্বৰ প্ৰশ্ন, অসমৰ ৰাইফলছৰ কাম-কাজ কোনে নিয়ন্ত্ৰণ কৰে? এনচাৰটো হ'ল ৰক্ষা মন্ত্ৰালয়। ৭ নম্বৰ প্ৰশ্ন, কোনটো দ্বীপ অসমৰ ৰাজ্যত অৱস্থিত? এনচাৰটো হ'ল মাজুলী দ্বীপ। ৮ নম্বৰ প্ৰশ্ন, কোনগৰাকী ভাৰতীয় ক্ৰীড়াবিদক আনুষ্ঠানিকভাৱে অসমৰ ক্ৰীড়া দূত হিচাপে নিযুক্তি কৰা হৈছে? এনচাৰটো হ'ল হিমা দাস। ৯ নম্বৰ প্ৰশ্ন, কোনবিধ ফল খালে চিন্তা দূৰ হয়? এনচাৰটো হ'ল কল। ১০ নম্বৰ প্ৰশ্ন, গা ধোৱা চাবোনত কোনটো জন্তুৰ চৰ্বি মিহলি কৰা হয়? এনচাৰটো হ'ল গাহৰি।